हेलो एवरीवन की खबर आशा কৰিছো সকলোৱে ভালে আছে আৰু আমিও ভালে আছো আৰু এতিয়া আমি এফালে যাব ওলাইছো মানে আজি অলপ ষ্টাইল কৰোগে বুলি ভাবিছো ভগৱানে আৰু এনেকে কাৰ্লি কে দিলে এতিয়া ষ্টেট মানে মোৰ ভাল লাগে হেকাৰণে এতিয়া কৰিবলৈ গৈ আছো আৰু মই ষ্টেট কৰিব গৈছো বাজনী ঘৰত তাই পাৰ্লাৰ আছে আপোনালোকে চিনি পাবই দেখিলে মানে আৰু পাৰ্লাৰ নকৰো কাৰণ তাইৰো পোৱালি আছে মোৰো দিগদাৰ হ'ব সিহঁতৰ ঘৰতে মানে দুইজনে কৰিম মানে বাই মোক কৰি দিব ঘৰলে মাতিছে এতিয়া গৈ আছো তেন্তে বলক আজি দিনটো কেনেকৈ পাৰ কৰো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু ষ্টেট কৰাৰ পিছত মোক কেনেকুৱা দেখায় কমেন্ট কৰি জনাব আৰু লগতে মা যাব আৰু হাজবেণ্ড থাকিবই বাৰু ই থাকিলেও ইয়াৰ দুটামান কাম আছে সেইটো কাৰণে মাকো লগত লৈ গৈছো মায়ে বেটাক অলপ চাই দিব লাগিব বেটা তেনেকৈ ইমান দিগদাৰ কৰি নাথাকে তথাপিতো আৰু লৈ গৈছো মাক আৰু এফালে মা আহি আছে এতিয়া হেল্ল' 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 কিছুমানে কাৰ্লটো ভাল পায় ন কাৰ্লিকে কিন্তু মোৰ মানে কি নিজৰে ইমান কাৰ্লি ন মোৰ কাৰণে কাৰ্ল মানে ভাল নালাগে চোক না কেনেকুৱা মোৰ ষ্টেট হৈ থাকিলে ভাল লাগে নিদিলে আৰু ভগৱানে এতিয়া ষ্টেট কৰি থাকিব লগা আছে আৰু এইফালে আমাৰ চকুলো পুৰা টোপনি আৰু কথাটো হৈছে মানে ষ্টেট মোতকৈ বেছি আমাৰ হিৰোহে মোক কৰিলা কৈ আছে তো চাঞ্চলে ডান্সটো মাৰিব লাগিব হয় হয় মই কৈ ল'ব কৈছো কাৰণ জানে আপোনালোকে এটা ষ্টেটত কিমান টকা লয় আৰু মেইন কথা হ'ল কি প্ৰতিবাৰে কৰে প্ৰতিবাৰে এইটো মানে এটা ফিক্স থাকে যে পূজা আগত এটা মানে পূজা আগত বুলি নহয় আৰু মানে কৰো আৰু মানে কাৰোবাৰ বিয়া চাল কাৰণ ভগৱানে নিদিলে ন এতিয়া এনেকুৱাকে দিলে মোৰ এনেকুৱা ভাল নালাগে আৰু কিছুমানে বাৰু কাৰ্ল চুলিয়ে ভাল পায় মোৰ কিন্তু ভাল নালাগে সেইকাৰণে মই ষ্টেট কৰি লওঁ ভালে লাগে তো এনেকৈ হ'লেও ভাল লাগে ষ্টেট হ'লেও ভাল লাগে একো নাই কিন্তু কি ক'ব এতিয়া ভগৱানে তোমাক কেনেকৈ দিলে আৰু ইয়াৰখিনি ইমান ধুনীয়া চাওকচোন বেটাখিনি দেখাই বেটাখিনি মোৰ নিচিনা হৈ থাকিল একো নহয় হেৰি সদায় ল'ৰা বোলে মাকৰ ফালে যাব লাগে হয় নাই কিন্তু চেহেৰাটো নাজানো কিন্তু চুলিখিনি গৈছে তো কিবা এটা গৈছে আৰু মানে বহুতে কয় ইয়াক দেখিবলৈ দেউতাকৰ নিচিনা লাগে বুলি আৰু আপোনালোকে জনাব কমেণ্ট কৰি বেটা মোৰ নিচিনা নে দেখিবলৈ ইয়াৰ নিচিনা ই বহুত ফুলি যায় গম পাইছে ফুলি যায় ই বহুত ফুলি যায় তো বহুত ফুলি যায় বেটা যেতিয়া ইয়াৰ নিচিনা বুলি কয় মোৰ নিচিনাই হ'ব লাগিছিলে হয় হয় মোৰ নিচিনাই হয় দেখিবলৈ নহয় মোৰ নিচিনা যা আৰু এইফালে চাওক মোৰ কেনেকৈ বহি আছে মা আহি গ'ল ব'লা আৰু এতিয়া ব'লা মা আহি গ'ল চাওঁ মা এইফালে দেখাই দিয়া অকণ মাটো আমাতকৈ মানে ধুনীয়া জীয়ৰী হৈ আছে আৰু কি ক'ম ক'ৰবাত গ'লে আৰু বাই ভনীৰ নিচিনা লাগিছে বুলি কৈ দিয়ে ষ্টাইলটো পূৰা মাৰি দিয়ে আজি ষ্টাইল মৰা নাই দেই পটাপট ওলাই আহিছোঁ 5 মিনিটত বতৰটো ডাৱৰীয়া আজি এতিয়া পাই গ'লোহি আৰু আমি এতিয়া আহি পালোহি ঘৰ মে কৈ নাহি হে সীমা বা আছেগে মাহঁতৰ ঘৰটো ওচৰতে বেটা আৰু সেইগৰাকী ওলাইছেহি আৰু এইফালে আলহী আহা বুলি গম পায়ো ক'ত আছিলেগে চাওক নিজে আলহী হৈ আহিছে আহা আহা আমাৰ ঘৰলৈ ৱেলকাম নহ'লেও এটা চাবিটো ইয়াত আছে বুলি কোৱা মৌ ক'ত গ'ল সুধা মৌ
আৰু এফালে আমি ৰেডি হৈছোঁ ৰেডি হৈছে দেই ষ্টেট কৰিবলৈ আমি পাৰ্লাৰ ঘৰতে পাৰ্লাৰ কোন ছোৱালীজনী লগোৱাৰ আগত মানুহে ভগৱানৰ নাম চাম লৈ মেলি কয় ই মোক কি কৈছে তোৰ চুলি মই জ্বলাই দিম কৈছে তাৰপৰা পূজা কৰিছোঁ আগতে কৰিছোঁ পূজা অহাৰ পৰা কৈ আছে তোৰ চুলি আমুক কৰি দিম তামুক কৰি দিম কৈছে কেনেকুৱা তাৰমানে এইবোৰ কেনেকুৱা বাইক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মানে এনেকৈ এইটো হেনো এইটো কি হয় মানে এইটো তাবলাটো চবকে বজাওঁ নে এইটো এনেকৈ সেইটো মোক বহুত নকৰিবলগীয়া কৰি আছে মই অলপ মানে হেৰি কাষ্টমাৰ টাইপত অহা খালি ভাল আছিলে এতিয়া ঘৰৰ নিচিনাকৈ আহি মানে পাৰ্লাৰলৈ নাহিলে যে কেনেকৈ পানী মই ঘৰত মাৰিব পাৰোঁ কি হৈছে দন্দুৰি 1 নম্বৰ দন্দুৰি বহুত কাজিয়া লাগিব পাৰে অ'কে আৰু আমাৰ এতিয়া ক্ৰীম লগাই হৈ গ'ল আমি এতিয়া ৰ'ব লাগিব কিমান ৰ'ব লাগিব কৈ দে 45 মিনিট তেতিয়ালৈকে আমি চাহ তাহ খাই লওঁ বৌয়ে চাহ বনাইছোঁ আপোনালোকৰ ৰৈ থাকক 45 মিনিট ঐ মই উঠি যাওঁ হৈ গ'ল আৰু ক্ৰীম লগাই একো নফেন এজনী আমাৰ মৌ বেটি বোলে চাই দিয়া ইমান ঠাণ্ডা গোটেইজনী ইমান ধুনীয়াকৈ শুই আছিলে ন ভালনে ভাল আইতা আহিলে না চাহকাপ খাই মাহী ষ্টাইল কৰিছে মাহী এতিয়া 2 মিনিট হৈ গ'ল মৌ খেলি আছে খিনে ভাল মোক দেখা নাই নেকি তোমালোকে মোৰ ইমান হেৰিকৈ নাহে আৰু এইটো স্কেলত কেনেকুৱা লাগিব এইটো স্কেলত থৈ দিম কৰোণা খাই ল'লোঁ আৰু খাই এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ তাই মোক জ্বলাই আছে কাৰণ মই আজি মাছ মাংস নাখাওঁ শনিবাৰে আৰু তাই আৰু এইফালে ই শিকি আছে ষ্টেট কৰিবলৈ পইচা বচাব নোৱাৰি ন সেইকাৰণে শিকি লৈছে বিলুপ পাই ঘূৰা মাৰিছে আৰু
A few moments later. If I was smart, I'd find you a star, and we could be in love, lighting up the dark. But there's nothing I can do, I can never get to you. So I'm looking for a miracle, like if somebody be so beautiful. হৈ গ'ল এফালে হৈ গ'ল তেনেকৈ ন ধুনীয়াকৈ কৰি দিলে থেংক ইউ ছ' মাছ যাওঁগৈ আৰু ময়ো শুই গ'ল এতিয়া আমি এতিয়া গৈ থাকোঁ আৰু আকৌ লগ হা বাই 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 আপোনালোককো ইয়াতে বাই বাই কৈছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে দেখিছেনে আৰু মানে কৈয়ে শেষ নহৈছে মানে কিবা কৈয়ে আছে বাই বাই আৰু আমি এতিয়া গৈ থাকোঁ তো এতিয়া আমি গৈ আছোঁ ঘৰ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব মোক কমেণ্ট কৰি কৈ দিয়া তুমি কেনেকুৱা লাগিছে ধুনীয়া ধুনীয়া বিফৰ আৰু আফটাৰ ধুনীয়া আৰু এতিয়া বহুত দেৰি হৈ গ'ল আৰু আমি এতিয়া ঘৰ গৈ আছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই বিদিশা আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ আহি আছোঁ বাই বাই